যেনেকৈ জীয়ালেও জীৱন জিন্দাবাদ। বজাৰত যাওঁ, বস্তুৰ দাম শুনি উচপ খাওঁ। 150 টকীয়া বস্তুত 50 টকা বাকী। মাহ বাগৰি যায়, আজি দিম কালি দিম কৰি। লৰাই চাওঁ টেংকি, আধা বাটতে তেল শেষ হয় নেকি। বগা চাৰ্টত ক'লা সূতাৰ শিয়নি, এটাই জাঙিয়া পিন্ধি য'তে ত'তে খজুৱতি। বহুদিন হ'ল কিনাই নাই গেঞ্জি, ৰাইজে কঁকালত মাৰে পেটি, মই মাৰো ৰছী। আঙুলি ওলোৱা মোজা, 3 বছৰ পুৰণি জোতা, চিঙা চেণ্ডেলত ফেবিকুইক আঠা। হোটেলত যাওঁ, কাক কি কৈ নাজানো, আঙুলিয়াই দেখাওঁ, বেলেগে দেখিলে বৰ লাজ পাওঁ। চৰকাৰে দিয়া ঘৰ, খিৰিকীত চাদৰ, চিলিং নাই, ওপৰৰ পৰা পৰে নিয়ৰ। চহৰৰ হোটেলত ভাত খালে মাংস দিওঁ নেকি সোধে, দাম শুনি এনেকে দেখাওঁ যেন ইচ্ছা নাই বাবেহে নাখাওঁ। গৈছে গুচি এনে বহু ৰাতি, ওলমি দিওঁ নেকি ভাবি। টেনচন কৰি মূৰ যায় ফাটি, নিজৰ বাহিৰে কোনেও নাপায় বুজি। যদিও বা নিজেই ভিক্ষাৰী, কোনোবাই খুজিলে নুঠে হাতৰ কপনি। 10ৰ ঠাইত 2 টকা হ'লেও দিম বিচাৰি। আমি মানুহেই খোলাখুলি, সেয়েহে কওঁ জীৱন জিন্দাবাদ বুলি, জীৱন জিন্দাবাদ বুলি, জীৱন জিন্দাবাদ বুলি।